স্বাগতম জনাইছোঁ গাইসকল আপোনালোকক মোৰ ছেকেণ্ড চেনেল প্ৰীতম শৰ্মাছ ৱৰ্ল্ডলৈ। তো ক'ত আছোঁ দেখাই আছোঁ। তো একেটা হ'ল আমাৰ ছাগল, এটা সেই এটা মানে কি কেছটো আজি মানে শ্বুটিং কৰা কথা আছিল আমাৰ এম জে ফানী ভিডিঅ'জৰ, কিন্তু মানে কি হ'ল কিবা এটা কাৰণত মানে আমাৰ এম জে ফানী ভিডিঅ'জৰ শ্বুটিংটো আজি বাতিল কৰা হ'ল। আৰু এম জে ফানী ভিডিঅ'জ কি বস্তু, খোৱা বস্তুৱে না পিন্ধা বস্তুৱে নে কি, আপোনালোকে যদি নাজানে ডেছক্ৰিপশ্যনত লিংক আছে, একবাৰ যাই চাওক। সেইটো আমাৰ মেইন চেনেল। তো বাৰু যি কি নহওক, তো ভাবিলোঁ যি আজি এটা নৰ্মেল তাৰমানে লাইফ ষ্টাইল তাৰমানে নাই টাইপ এটা ভ্লগ বনাম বুলি ভাবিলোঁ। তো কৰিব লগাতো ঘৰত বেলেগ কাম নাই। তো মই ভাবিলোঁ কি বহুত দিন বৰশী পতা নাই, আমাৰ কাষতে দুটামান আছে আৰু পুখুৰী টাইপ আৰু কুৰ বুলি কয় আমাৰ নলবৰীয়া ভাষাত। তো সেনে জেগাত বৰশী পাতিম বুলি ভাবিছোঁ। তো সেই আৰু বৰাহ পাতিম, আপোনালোকক দেখাম, আপোনালোকে চাব। আৰু যদি চাই ভাল পায় মোৰ ছেকেণ্ড চেনেলটো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তো এতিয়া আমি যাওঁ। ফাৰ্ষ্টতে বৰা ভাতাৰ কাৰণে আমি আধাৰ বিচ দিব লাগিব। তো আমি আধাৰ চাধাৰ বিচৰোঁ, বৰাটো লৈ লওঁ, লৈ একদম লগ পাইছোঁ। চাই থাকক, ধামাকাদাৰ ভ্লগ হ'ব এইটো। মানে নৰ্মেলি মই এনেকৈ মানে লাইফষ্টাইল ধৰণৰ মানে ভ্লগ বনোৱা নাই, যিহেতু এম জে ফানী ভিডিঅ'জতে লাগি থাকোঁ বা দুটা চেনেলত এনেকৈ কাম কৰাটো সম্ভৱ নহয়। তো এইটো চেনেলত ইমান ৰেগুলাৰকৈ ভ্লগ নাপাব আপোনালোকে। বাৰু যি কি নহওক, যিমান পাৰোঁ ৰেগুলাৰকৈ এইটোতো দিবলৈ ট্ৰাই কৰিম এটা, যিহেতু সেইটোত তাৰমানে ধৰক ফেমিলিটো ডাঙৰ হৈ গৈছে, দায়িত্ব বহুতখিনি বাঢ়ি গৈছে। বেষ্ট কণ্টেণ্ট দিবলৈ আপোনালোকক চেষ্টা কৰোঁ। আপোনালোকে বঢ়িয়া ছাপোৰ্ট দি আছে সেইটো চেনেলতো, এইটোতো দিয়ক সেইটোতো দিয়ক। তো এতিয়া আমাক তাৰমানে বৰশী পাতিবৰ কাৰণে লাগিব আধাৰ মানে টোপটো। তো সেই টোপ হিচাপে আমি ইউজ কৰিম, যিহেতু বনেৰা মাছে খাই ভাল পায়। মই যেনে কেঁচু, তো আমি খান্দিম কেঁচু। তো এইবোৰ আছে জেগা, তো তাতে আমি কেঁচু খান্দিম এইখন কোদালেৰে। তো কেঁচু খান্দি আপোনালোকক মই লগ পাইছোঁ, চাই থাকক। নৰ্মেলি মানে কেঁচু আপোনালোকে পাব কেনে জেগাত পাব মই কৈ আছোঁ। মানে কেঁচু আপোনালোকে পাব নৰ্মেলি ধৰক এই বস্তুটো দেখিছেনে, এই এনেকুৱা মানে বুৰবুৰীয়া হৈ থাকে মাটিৰ। মানে এইটো কি কৰে, কেঁচুই মানে যেতিয়া মাটিৰ তলত সোমালি মানে এইটো বস্তু বাহিৰ কৰি দিয়ে। তো সেনেকুৱা জেগাত আপোনালোকে কেঁচু পোৱাৰ চান্স বেছি থাকে। তো খান্দি চাওঁ পাওঁ নে নাপাওঁ। তো সেয়া খান্দি দিওঁ। ফাইনেলি কিছু সময় খান্দাৰ পিছত আপোনালোকে দেখা পাইছে এইটো কেঁচু আমি পাই গ'লোঁ। পূৰা একদম হাট্টা কাট্টা কেঁচু একদম। এইটো ফুল দি আছে, এইটো দেখা পাইছে, এইটোকে কোৱা হয় কেঁচু। জোক চোক নহয় দিয়ক, বহুতে আলা কৰে এইটো বস্তু, কিন্তু এইটো বস্তু আলা কৰিব লগা বস্তু নহয়, মানে ঘিণ কৰিব লগা বস্তুৱেই নহয়। কাৰণ চাওক, ই খাই মাটি, আৰু কেঁচু এক প্ৰকাৰ কৃষকৰ বন্ধু বুলিও আপোনালোকে জানে। মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰে কেঁচুৱে। তো এইটো লেতেৰা বস্তু একো নহয়। মানে এইটো বস্তু কি কৰে, মাটিটো খাই মাটিটোৱে আউট কৰি দিয়ে। তো এইটো আকৌ লেতেৰা বস্তু নহয়, লাৰিব লাগে, একো নাই। তো এতিয়া আমি বলক বৰশী লৈ জাগাক লাগি যাই থাকোঁ। কেঁচুটো এনেকৈ এটা ঠঙাতকৈ ভৰাই ল'লোঁ, লৈ এতিয়া আমি যাম আমাৰ বৰশীটো। তো এইটো হ'ল আমাৰ বিখ্যাত বৰশীটো। এইটো মানে আমাৰ দেউতাই বনাই থৈছে। তো এইটোৱে আৰু লাম্বাটো দেখিছে, এইটো আমাৰ দেউতাই বনাই থৈছে। মানে কেছটো কি, পানী হোৱাৰ টাইমত মানে দেউতাই মানে বহুতখিনি মানে সেইকেইদিন আৰু নিচাত আমাৰ মাছ মৰা। তো দুটা আনিলাক বৰশী। তো এটা ক'ৰবাত আছে আৰু এইটোতে আছে মই পথ। তো সেই আৰু এতিয়া মই যাই জেগাত লগ পাই আছোঁ, বলক। বহুতখিনি গালি গালাজ খাই মানে আহি গ'লোঁ ফাইনেলি। নৰ্মেলি এইটো জেগা দেখি থাকে আপোনালোকে আমাৰ এম জে শ্বুটিঙত। বাকী দুটা আমাৰ ইয়াতে কুৰ বুলিও নহয়, ঠিক মানে সেই কুৰ বুলিয়ে কয় আৰু এনেই কুকুৰ নহয় ৰিয়েলি, কিন্তু এইটো কুৰ বুলি কয় আৰু। তো তাতে দুটা সেনে খাল সদৃশ আছে আৰু কিবা পানী আছে, সেই দুটাত অলপ চলপ মাছ আছে। অলপ শব্দ কৰি যাওঁ, হাত চাত থাকিব পাৰেতো। তো এতিয়া বৰশী পাতিম, দেখা পাইছি আপোনালোকে অলপ ডেঞ্জাৰ আছে গাইছ, হাত চাত থাকিব পাৰেতো। তো অলপ শব্দ কৰি যায়। তো গাইছ ফাইনেলি এইটোৱে আমাৰ লোকেশ্যন, য'ত আমি এতিয়া বৰশী পাতিম। তো মাছ উঠে না কাছ উঠে না কি উঠে দেখি আছোঁ, চাই থাকক এনদৰে। দিয়ক মই ছেটআপটো ৰেডি কৰি লওঁ। গাইজ ফাইনেলি আমাৰ ছেটআপটো ৰেডি। তো টপ দেখিছে, মানে এতিয়া যে আমি কেঁচু খৰি লৈছিলোঁ, সেই কেঁচু খৰৰ টপটো। বাকী এইটো পুঙা বুলি কোৱা হয় বৰশীৰ। বাকী এতিয়া বহুত টাইম ৰখিলোঁ, প্ৰায় আধা ঘণ্টামানে হ'ল, কিন্তু বৰশী বোৱাটো ইমান সেই কাম নহয় মানে, আৰু ধৈৰ্য লাগিব। তো এইটোত পেলাইছোঁ, এইটো দেখিছে পুঙাটো। একবাৰ দুইবাৰ টানা টানি কৰি আছে আৰু যদি চাওক, দেখা পাইছে আপোনালোকে অলপ লৰচৰ হৈছে, মানে তাতে মাছে কৰি আছে। খুইত বুলি কয় এইটো আৰু আমাৰ ইয়াত লোকেল ভাষাত, নলবাৰীৰ লোকেল ভাষাত। তো চাই লওঁ, কিবা উঠালে দেখাই আছোঁ, চাই থাকক। গাইজ দেখা পাইছে 1 ঘণ্টামান হ'ল,
তেতিয়াৰ পৰাই এনেকৈ আছোঁ। ফাইনেলি সেইবোৰ ৰখি ৰখি 1 ঘণ্টা 2 ঘণ্টা বৰা পাতি ফাইনেলি একদম এইটো পাই গ'লোঁ। এইটো দেখা পাইছে আপোনালোকে, এইটো কি পাইছোঁ দেখাই আছোঁ আপোনালোকক। এইটো সম্ভৱ চেং আন পাওঁ মই, চেং। এইটো চেঙেলী মাছ বুলি কয়, চেং বুলি কয় এইটোক। তো ফাইনেলি ইমান টাইমৰ মূৰত মানে বস্তুটো হ'ল ধৈৰ্যৰ কাম, ধৈৰ্য ধৰিবই লাগিব, নহ'লে কাম নাই। মই কমেও 1 ঘণ্টামান বোলো বোৱাৰ পিছত মানে এৰে আগত এটা উঠিছিল, কাৱৈ মাছ এটা উঠিছিল, কিন্তু সেইটো মানে মুখৰ পৰা পিছল খাই পৰি গ'ল। তো এইবাৰ ফাইনেলি এইটো কিবা খায় থাম্বনেইলৰ ক্লিক এটা লৈ লওঁ, বঢ়িয়া। তো বাকী এইটো ঠঙত ভৰাই আহিলোঁ আৰু লৈ আৰু অলপ ট্ৰাই কৰোঁ, পাওঁ যদি পালোঁ, নাপালে নাই আৰু। তো চাই থাকক। তো গাইজ এতিয়া টাইম হ'ল 2:04। তো ভটদ্বীপৰা বুলি কয় আমাৰ নলবৰীয়া ভাষাত। তো বিশেষ মাছ নাপালোঁ আৰু কমেও 1টামানৰ পৰা বৈছোঁ আৰু পূৰা 1 ঘণ্টা 4 মিনিট। তো সেই এতিয়া কি কৰোঁ, এই যোনটো মাছ পাইছিলোঁ সেইটোক আমি ৰিলিজ কৰি দিওঁ। কাৰণ ফাৰ্ষ্ট কথা, এইটো মাছ নিলে মোক মায়ে ঘৰত মাৰিব, বধাব। এটা মাছেদি কি হ'ব? চ' এনাই আৰু ফূৰ্তি ফাৰ্তাতে মাছটো মাৰি পেলোৱাতকৈ তাক আমি ৰিলিজ কৰি দিওঁ। সি অলপ তেতিয়া তাৰ পপুলেশ্যনটো বাঢ়াব পাৰিব আৰু। তো এইটোৱে আছিল সেইটো মাছ, ধৰিব বেছি টাইম হোৱা নাছিল। তো বাবা যাই দেশৰ নাম ৰোশন কৰ আৰু কবি প্ৰীতম ছাৰে ইদ্যা বুলি কবি, ঠিক আছে? তো তই যা। তো গাইজ গুচি গ'ল, দেখছি। তো সেই আৰু মৎস্য স্বীকাৰ কৰক, মৎস্য আমি খাব লাগিব, কিন্তু মানে কি এটা মাছেদি আমাৰ ঘৰত মানুহ ইমান কেইটা, তো এটা মাছেদি কি হ'ব? আমাৰ কুকুৰটোৰে নাহিব। তো সেইকাৰণে আজি মৎস্য স্বীকাৰ ইমানতে সমাপ্ত কৰিলোঁ। মানে ফানৰ কাৰণে কোনো জীৱ হত্যা কৰিব নালাগে, কোনো জীৱ স্বীকাৰ কৰি খাওক। স্বীকাৰ কৰিতো ছাগলীও খায়, মানুহে ছাগলী খায়, মাছ খায়, কিন্তু এইটোতো খোৱা নাযায়, সেনেহে মৰি যাব। তো এই ৰিলিজ কৰি দিলোঁ। তো এতিয়া ঘৰত যাওঁ, অলপ কাম আছে, দেখাই আছোঁ, চাই থাকক। তো গাইজ বৰা পাতি আহিলোঁ, আহি এতিয়া বঢ়িয়া ফ্ৰিজৰ পানী আৰু ইয়াৰ নেমু টেঙা চৰবত বনাই দিছে আমাৰ মাই। তো এতিয়া মই খাই লওঁ, খাই লৈ আমাৰ কুকুৰটোক ফুৰাই আনিম আৰু ফুৰাই আনি তাক গা চা ধুই দিম, দি পেলাই দেখাই আছোঁ। অলপ নৰ্মেল ভ্লগ হ'ব, চাই থাকক। তো এই আমাৰ আহি গ'ল, ফুৰিব যাব এতিয়া। চিনা ফুফু যাব, মামা ফুফু যাব। তো আমাৰ ফুফু যাব। গাইজ ধুনীয়াকৈ একদম লিচ চিচ লগাই দিলোঁ। লিচ মিন্স চেনে দিছোঁ ধৰক, কাৰণ তাই অলপ জোৰ বহুত লাগে। তো লিচৰ জেগাত চেন দি দিছোঁ। চেনডাল হ'লে মানে ধৰাত সুবিধা, সেনে নকৰে। বাকী এতিয়া তাইক অলপ বাহিৰত আনিছোঁ ফুৰাব। বাকী এইটো লোকেশ্যন দেখিয়ে থাকে, মেক্সিমাম ভিডিঅ'ত এইটো লোকেশ্যনতে কৰোঁ আমি। বাকী আমাৰ কাষৰ পথাৰখনত নিমকুৱাৰ ফুৰাবা, চাই থাকক ভ্লগটো। কি চাইছা? হা কি চাই আছা? যা খালত নামি গাটো ধুই যা। আজি ভ্লগটো ইমানতে এণ্ড কৰিবলৈ ওলালোঁ। বাকী আমাৰ আছে ইনো আছে চুনু। তো মানে অলপ নৰ্মেল লাইফষ্টাইল দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু এনেকুৱা ভ্লগ বনোৱা নাই আগে পিছে। তো অলপ এনে আৰু নৰ্মেল ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব। এইটো চেনেল ছাবস্ক্ৰাইব কৰি লওক, প্ৰীতম শৰ্মাৰ ৱৰ্ল্ডটো। ইয়াতেও মই মাজে মাজে এনেদৰে ভিডিঅ' দি থ'বলৈ চেষ্টা কৰিম। লগতে MJ ফানি ভিডিঅ'জৰ লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব, তাতে চেক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট MJ ফানি ভিডিঅ'ত বহুত ধামাকা কেইটামান প্লেন আহি আছে, আমাৰ প্ৰজেক্ট আহি আছে আপকামিং। তো তাৰ কাৰণে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ। তো লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন ঠাইৰ সৈতে। তো আজিলৈ ইমানে, বাই বাই, জয় অসম।